নমস্কাৰ, স্বাগতম সকলোকে জীৱনৰ আপুনি পৰিয়াললৈ। যেহেতু মই বৰতত আছোঁ, আমাৰ বৰত লাগিলে যোৱাকালি বৰমা এজন ঢুকালে, গতিকে একো ভিডিঅ' চিডিঅ' বনাব পৰা আজি দেওবাৰ, যিহেতু দেওবাৰ আজি ভিডিঅ' বনোৱাৰ কথা আছিলে মোৰ। কেইবাটাও স্ক্ৰিপ্ট ৰেডি কৰি থোৱা আছিলে, গোটেইকেইটা স্ক্ৰিপ্টত আজি কাম কৰা কথা আছিলে। কিন্তু আজি কালি যিহেতু বৰমা ঢুকাই থকাৰ কাৰণে অলপ অসুবিধা হৈ থাকিলে, নোৱাৰিলোঁ কৰিব। বৰ্তমান আমাৰ গাঁৱৰ ৰাস্তা, এইটো গাঁৱৰ ৰাস্তাটো যথেষ্ট বেয়া, সকলোৱে জানে। এইবাৰ কিবা এটা হ'ব বুলি ভাবিছোঁ, ৰাস্তাটো বনিব চাগে দেই এইবাৰ। একো নাই, বাকী আপোনালোকে খোৱা বোৱা কৰিলে নাই জনাব। বাকী এইখন আমাৰ সৰু জান এটা আছে, এইপিনে সৰু জান এটা আছে, এইটো জান দেখিছে, এইটো সৰু জান এটা আছে। জানটো একা বেকাকৈ গৈছে যেনে, গোটেই একা বেকাকৈ গৈছে, একা বেকাকৈ গৈ আছে পিনে, এতিয়া একা বেকাকৈ যেনি পাৰ হৈ গৈছে। আমাৰ গাঁৱৰ ৰাস্তা, আমাৰ গাঁৱৰ পৰিৱেশৰ মাজত থাকোঁ আমি। গাঁৱৰ পৰিৱেশ সদায়, গাঁৱৰ পৰিৱেশবিলাক সদায় ভাল লাগে হয়নে? আপোনালোক কেনেকুৱা লাগে জনাব গাঁৱৰ পৰিৱেশবিলাক। আমাৰতো গাঁৱৰ পৰিৱেশ একদম বেষ্ট, বহুত বেছি ভাল লগা গাঁৱৰ পৰিৱেশটো। পৰিৱেশৰ লগত আমি মোকাবিলা কৰি থাকিব পাৰোঁ, আৰু এই সতেজ বতাহ, যিটো সতেজ বতাহ পায়, সেই বতাহটো আমাৰ ইয়াত পোৱা যায়। গতিকে বাকী আপোনালোকৰ ফালে কেনেকুৱা বতৰ কেনেকুৱা জনাব। আগফালে চিপচিপিকৈ বৰষুণ দি আছে, বৰষুণৰ পৰা ধৰি ঠাণ্ডা অলপ হাৱা মাৰি আছে, ভাল লাগিছে সেইটো কাৰণে। আৰু বৰতত আছোঁ যেতিয়া, লঘুণত আছোঁ, গতিকে ঠাণ্ডা বতৰটোৰ কাৰণে ভাল লাগিছে বিশেষকৈ। আৰু এনেই কিনো কৰিম বুলি ভিডিঅ' এটা বনালোঁ, আপোনালোকক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু জীৱনৰ নামটো ফ'ল' কৰিবলৈ নাপাহৰিব। বৰ্তমান ছাগলী তাগলীবিলাক গৈ আছে আমাৰ ইয়াত, এইবোৰ ছাগলী বুলি কওঁ আমাৰ ইয়াত দেই, আপোনালোকে কি বুলি কয় নাজানো, আমাৰ ছাগলী বুলি কওঁ এইকেইটা, ছাগলী। আৰু এইকেইটা সৰু পোৱালি, একেবাৰে সৰু পোৱালিকেইটা এইকেইটা আছে, সৰু পোৱালি। আৰু মই এসময়ত যে ছাগলী বুলি ক'লে, মই এসময়ত 150 ছাগলী আছিলোঁ। মই আজি 2 বছৰ আগত 150 ছাগলী কৰিছিলোঁ, এখন ডাঙৰ ফাৰ্ম কৰিছিলোঁ, আৰু সেই ফাৰ্মখনৰ যোগেদি যথেষ্ট পইচা পাইছিলোঁ। আৰু সেই পইচাখিনি মই যথেষ্টখিনি কামো কৰিলোঁ। কাম কৰাৰ পিছত এতিয়া আজি 2 বছৰমান হৈ গ'ল, মই ছাগলীখিনি বেচি দিলোঁ। বেচি দিয়া মূল কাৰণটো হ'ল যে অলপ দিন সদায় বেছি দিব মানে ৰাখিব নালাগে, অলপ দিন 1 বছৰ 1.5 বছৰ নোপোহাকৈ ৰাখিব লাগে, কাৰণ চেঞ্জ কৰিব লাগে। মানে বায়ু পৰিৱৰ্তন যেনেকৈ তেনেকৈ পৰিৱৰ্তন কৰিব লাগে গোটেইখিনি বস্তু। আৰু মই সেইকাৰণে বেছি দিলোঁ, বেছি মই ঘৰতে সকলো ভাঙি চিঙি শেষ কৰিলোঁ। শেষ কৰি দিয়াৰ পিছত এতিয়া আকৌ এইবাৰ আকৌ ল'ম বুলি ভাবিছোঁ ছাগলী। গতিকে ছাগলী যথেষ্ট লাভ আছে।